মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এজন মহান পুৰুষৰ বিষয়ে কৈ শুনাম। তেখেতৰ নাম হ'ল চাহমিৰান, কিন্তু আমি তেখেতক আজান ফকীৰ বুলিহে জানো। আহাচোন আজি আজান ফকীৰনো কোন, তেওঁৰ বিষয়ে অকণমান শুনি লওঁ। 1620 চনমানৰ কথা। সুদূৰ বাগদাদৰ পৰা সেই সময়ত এজন সাধু পুৰুষ অসমলৈ আহিছিল। বাগদাদ হ'ল ইৰাকৰ ৰাজধানী। এই সাধু পুৰুষজনেই হ'ল চাহমিৰান। এইখন অৱশ্যে চাহমিৰানৰ কাল্পনিক ফটোহে দেই। চাহমিৰান অহাৰ সময়ত সেই সময়ত অসমত আহোম ৰজা প্ৰতাপ সিংহই ৰাজত্ব কৰিছিল। তেখেতে অসমলৈ আহি জিকিৰ নামৰ এলানি ভক্তিগীত ৰচনা কৰে। জিকিৰ তোমালোকে নিশ্চয় শুনিবলৈ পাইছা, নহয়নে? জিকিৰ লিখি প্ৰখ্যাত হোৱা চাহমিৰান নামটো পিছে অসমীয়া সমাজত বৰ পৰিচিত নহয়, কাৰণ তেওঁ অসমীয়া সমাজত আজান ফকীৰ নামেৰেহে সুপৰিচিত। লোকবিশ্বাস মতে চাহমিৰানে পোনপ্ৰথমে আজান দি অসমৰ মুছলমানসকলৰ নামাজ পঢ়াৰ ৰীতি প্ৰৱৰ্তন কৰিছিল। সেইবাবেই চাহমিৰান অসমীয়াসকলৰ মাজত আজান ফকীৰ নামেৰে জনাজাত হ'ল হেনো। আজান ফকীৰ বাগদাদৰ পৰা অসমলৈ আহিছিল ইছলাম ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে। তেওঁৰ সৈতে ভায়েক নবী পীৰ আৰু ভালেই কেইজন মুৰিদ ভক্ত অসমলৈ আহিছিল। তেওঁ অসমলৈ আহি কামৰূপ জিলাৰ হাজোত থিতাপি লৈছিল। ইয়াত তেওঁ পোৱামক্কাৰ গিয়াছউদ্দিন আউলিয়াৰ মাজাৰত থাকিবলৈ লৈছিল। হাজোত থিতাপি লৈয়ে আজান ফকীৰে অসমত মুছলমান ধৰ্ম প্ৰচাৰৰ আঁচনি তৈয়াৰ কৰিছিল। তেখেতে অসমীয়া ভাষাটো ভালদৰে আয়ত্ত কৰি লৈছিল। অসমীয়া ভাষাৰে মুছলমানসকলৰ মাজত ইছলাম ধৰ্মৰ ৰীতি নীতি আৰু নামাজৰ বিষয়ে অৱগত কৰিবলৈ তেওঁ বিচাৰিছিল। অসমীয়া ভাষাতেই তেওঁ প্ৰায় 8 কুৰি জিকিৰ ৰচনা কৰিছিল। পিছত তেওঁ হাজো এৰি উজনিলৈ গৈছিল। উজনিৰ গড়গাঁও নগৰত তেওঁ থাকিবলৈ লৈছিল। জীৱনৰ শেষৰ ফালে তেওঁ দিখৌ নৈৰ কাষৰীয়া শৰাগুৰি চাপৰিত আহোম ৰজাই নিৰ্মাণ কৰি দিয়া মছজিদত গীত পদ ৰচনা কৰি কাল কটাইছিল। এইগৰাকী মহান পুৰুষৰ মৃত্যু কেতিয়া হৈছিল তাৰ সঠিক তথ্য পাবলৈ নাই। তথাপিও জিকিৰ আৰু জাৰিৰ মাজতে আজান ফকীৰ চাহেব অসমীয়া জনমানসত সদায় জিলিকি থাকিব। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে আজান ফকীৰৰ বিষয়ে কিছু জানিলা। আগলৈ আৰু বেছি জানিব পাৰিবা। এতিয়া আহাচোন কেইজনীমান ছাত্ৰীয়ে গোৱা এলানি জিকিৰ শুনি লওঁ।